নমস্কাৰ বন্ধুসকল সকলোকে পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ট্ৰায়াঙ্গল একাডেমীলৈ আজি আমি ক্লাস 8 অৰ চেপ্টাৰ 6 অৰ্থাৎ বৰ্গ আৰু বৰ্গমূল এই চেপ্টাৰটো আলোচনা কৰিম যাক ইংলিছত কোৱা হয় স্কয়াৰ এণ্ড স্কয়াৰ ৰুট এই চেপ্টাৰটোৰ এটো হল প্ৰথম ভিডিও অৰ্থাৎ পাৰ্ট 1 ভিডিও ইয়াত আমি অকল বৰ্গৰ বিষয়ে আলোচনা কৰিম বৰ্গমূলৰ বিষয়ে আমি পাৰ্ট 2 ভিডিওত আলোচনা কৰিম এই টপিকটোৰ ওপৰত শিক্ষাৰ্থীসকলৰ লগতে বিভিন্ন কম্পিটিটিভ এক্সামতো ইয়াৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পায় গতিকে সকলোকে ভিডিওটো চাবলৈ অনুৰোধ কৰিলো গতিকে বলক আজি নতুন কথা এটা শিকো ভিডিওটো আৰম্ভ কৰো বৰ্গৰ বিষয়ে আলোচনা কৰোতে আমাৰ মনলৈ অহা প্ৰথম প্ৰশ্নটো হ'ল বৰ্গ কি এই শব্দটো আমি জ্যামিতিত ইতিমধ্যে পাইছো অৰ্থাৎ যাৰ চাৰিটা বাহু সমান হয় আমি যদি এনে ধৰণে আঁকি লওঁ যাৰ চাৰিটা বাহু সমান হয় এনে ধৰণৰ চাৰিটা বাহু সমান হয় আৰু কোণবিলাক সমকোণ আছিল কোণবিলাক যদি সমকোণ হয় অৰ্থাৎ 90 ডিগ্ৰী হয় তাকে আমি বৰ্গ বুলি কৈছিলো কিন্তু সংখ্যাৰ বৰ্গটো ইয়াতকৈ অকমান বেলেগ অৰ্থাৎ আমি যদি এতিয়া সংখ্যাৰ বৰ্গৰ কথা আলোচনা কৰো তেতিয়া হ'ব বৰ্গ হ'ল কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰা অৰ্থাৎ যদি আমি 5ৰ বৰ্গ উলিয়াও 5ৰ 5ৰ বৰ্গ তেতিয়া কি হ'ব কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰা অৰ্থাৎ 5 * 5 কিমান হ'ব 25 এতিয়া যদি আমি 4ৰ বৰ্গ উলিয়াও তেতিয়া 4 পূৰণ 4 = 16 এতিয়া আমি এটো এনেকৈ লিখিব পাৰো 5ৰ বৰ্গ 5 স্কয়াৰ = 25 এতিয়া তোমালোকে কনফিউজ নহবা যে 5 স্কয়াৰ আছে মানে এটো আমি কি কৰিম 5 * 2 = 10 এনেকৈ যদি আমি কৰো হেতু ভুল হ'ব এটো বৰ্গ হোৱা নাই এটো 5ৰ লগত 2 পূৰণহে কৰিছো এটো এনেকৈ কৰিলে নহব এটো 5ৰ লগত খালি ইয়াক 2 পূৰণহে কৰিছো বৰ্গ মানে হৈ গল কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰিব লাগিব মানে ইয়াত 5ৰ লগত 5 পূৰণ কৰিছো নাই কৰা ইয়াত 5ৰ লগত 2 পূৰণ কৰিছো মানে এটো বৰ্গ হোৱা নাই এটো খালি 5ৰ লগত 2 পূৰণ হৈছে গতিকে বৰ্গৰ কথা আমি যদি কওঁ তেতিয়া ক'ব লাগিব যে কোনো এটা সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰা অৰ্থাৎ এতিয়া আমি পাইছিলে 5 স্কয়াৰ মানে 5 * 5 25 এতিয়া যদি আমি 6ৰ কথা কওঁ 6 স্কয়াৰ 6 * 6 36 অৰ্থাৎ 6 বৰ্গ হ'ব 36 তেনেকৈ ধৰ যদি আমি কওঁ 10 স্কয়াৰ 10ৰ বৰ্গ হ'ব 10 * 10 = 100 এতিয়া যে আমি এই সংখ্যাবিলাক পাইছো 25 পাইছো 36 পাইছো 100 পাইছো এই সংখ্যাবিলাকক কি বুলি কয় আমি কোন এটা সংখ্যাক বৰ্গ কৰি এই সংখ্যাবিলাক পাইছো 5ৰ বৰ্গ কৰোতে 25 পাইছো 6 বৰ্গ কৰোতে 36 পাইছো 10ৰ বৰ্গ কৰোতে আমি পাইছো 100 এই সংখ্যাবিলাকক কোৱা হয় বৰ্গ সংখ্যা কি বুলি কয় বৰ্গ অতি গুৰুত্বপূৰ্ণ ভালদৰে মন দি শুনিবা এই সংখ্যাবিলাকক কি বুলি কৈছে বৰ্গ সংখ্যা বা পূৰ্ণ বৰ্গ এই সংখ্যাবিলাকক বৰ্গ সংখ্যা বা পূৰ্ণ বৰ্গ বুলি কোৱা হৈছে অৰ্থাৎ 25 কি হ'ব 25 কাৰ পূৰ্ণ বৰ্গ হ'ব 25 5ৰ পূৰ্ণ বৰ্গ তেনেকে 100 কাৰ পূৰ্ণ বৰ্গ হ'ব 10ৰ পূৰ্ণ বৰ্গ 10ৰ পূৰ্ণ বৰ্গ হ'ব এতিয়া আমি আহো বৰ্গ সংখ্যাৰ ধৰ্মসমূহ অৰ্থাৎ বৰ্গ সংখ্যাৰ কিছুমান ধৰ্ম আছে সেই সমূহৰ বিষয়ে অলপ থুলমূলকৈ আলোচনা কৰিম মই ওপৰ স্ক্ৰীনত আপোনালোকে চাই ল'ব পাৰে 1ৰ পৰা 50 লৈকে 1ৰ পৰা 50 1 to 50 1ৰ পৰা 50 লৈকে সকলো সংখ্যাৰে বৰ্গ সংখ্যাবিলাক দি দিছো সেইসমূহ আপোনালোকে চাই ল'ব পাৰে এতিয়া যদি আমি সেই বৰ্গ সংখ্যাসমূহ চাওঁ তেতিয়া আমি লক্ষ্য কৰিম যে সেই বৰ্গ সংখ্যাবিলাকৰ এককৰ স্থানত কিছুমান সংখ্যা ৰিপিট হৈ আছে অৰ্থাৎ আমি যদি চাওঁ সেই 1ৰ পৰা 50 লৈকে সংখ্যাবিলাক চাওঁ তেতিয়া তাৰ আমাৰ এককৰ স্থান যদি আমি লক্ষ্য কৰো একক স্থান বা ইউনিট প্লেস যোনটো ইংলিছত ইউনিট প্লেস বুলি কয়
একক স্থান বা ইউনিট প্লেস বিলাক লক্ষ্য কৰোঁ তেতিয়া আমি লক্ষ্য কৰিম যে কিছুমান সংখ্যা ৰিপিট হৈ আছে সেই সংখ্যা কেইটা হৈছে 0 1 4 5 6 আৰু 9 এই সংখ্যা কেইটা আমি এককৰ স্থান কেইটাত আমি দেখিবলৈ পাওঁ অৰ্থাৎ যদি সংখ্যা এটাৰ একক স্থানত এই কেইটাৰ বাহিৰে বেলেগ সংখ্যা থাকে কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে এক্সাম্পল যদি এই কেইটা সংখ্যাৰ বাহিৰে যদি বেলেগ সংখ্যা থাকে এককৰ স্থানত তেতিয়া হি কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে অৰ্থাৎ যদি আমি এটা এক্সাম্পল লওঁ যদি আমি এক্সাম্পল এটা লওঁ ধৰক 1 0 5 7 ইয়াৰ এককৰ স্থান মানে এইটো স্থানত কিমান আছে 7 আছে কিন্তু আমাৰ এককৰ স্থানত কি কেইটা সংখ্যা পাইছিলো 0 1 4 5 6 আৰু 9 একেটাৰ ভিতৰত নপৰে 7 টো ইয়াত নাই গতিকে হেতু কেতিয়াও এটো পূৰ্ণবৰ্গ নহয় বুলি আমি কৈ দিব পাৰো এইকেটা সংখ্যা থাকিলেই যে পূৰ্ণবৰ্গ হ'ব হেতু নহয় এইকেটা সংখ্যা থকাও কিছুমান সংখ্যা আছে যিবিলাক পূৰ্ণবৰ্গ নহয় কিন্তু এইকেটাৰ বাহিৰে যদি কিছুমান সংখ্যা থাকে এইকেটা বাহিৰৰ সংখ্যা কেটা থাকিলে আমি ডাইৰেক্ট পূৰ্ণবৰ্গ নহয় বুলি আমি কৈ দিব পাৰো এইকেটা থাকিলেও কেতিয়াবা নহব পাৰে কিন্তু এইকেটাৰ বাহিৰে যদি সংখ্যা থাকে সেইকেটা আমি নহয় বুলি পূৰ্ণবৰ্গ নহয় বুলি আমি ডাইৰেক্ট কৈ দিব পাৰো এতিয়া কথা হল সংখ্যা এটাৰ একক স্থানত যদি a থাকে তেন্তে সংখ্যাটোৰ বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব আমি জানো বৰ্গ সংখ্যা কেনেকৈ উলে সংখ্যা এটাৰ একক স্থানত a আছে গতিকে বৰ্গ সংখ্যাটোৰ একক স্থানত a into a অৰ্থাৎ a into a কৰিব লাগিব অৰ্থাৎ একক স্থানত a থাকিব এতিয়া যদি আমি এক্সাম্পল লওঁ এক্সাম্পল এটা যদি লওঁ ধৰক ধৰিছো 272 এই সংখ্যাটো লৈছো এই সংখ্যাটো আমাক যদি প্ৰশ্ন এটা সোধে 272 ৰ বৰ্গ সংখ্যাৰ একক স্থানত কি থাকিব তেতিয়া আমি কি কৰিব লাগিব ইয়াৰ বৰ্গ সংখ্যা গুটেই সংখ্যাটোৰ বৰ্গ সংখ্যা এই গুটেই সংখ্যাটোৰ বৰ্গ সংখ্যা আমি উলিয়াব নালাগে একক স্থানৰ কথাই কৈছে গতিকে আমি ইয়াৰ একক স্থানৰ বৰ্গ সংখ্যাটো উলিয়ালে হল অৰ্থাৎ ইয়াত 2 আছে 2 into 2 সমান 4 অৰ্থাৎ ইয়াৰ 272 বৰ্গ সংখ্যাৰ একক স্থানত 4 থাকিব তেনেকে যদি আমি বেলেগ এটা এক্সাম্পল লওঁ ধৰক 1 1 1 111 টো যদি লওঁ তেতিয়া আমাক যদি সোধে এই সংখ্যাটোৰ একক স্থানত কি সংখ্যা থাকিব তেতিয়া আমি এই গুটেই সংখ্যাটোৰ পূৰ্ণবৰ্গ উলিয়াব নালাগে আমি অকল একক স্থানৰ সংখ্যাটোৰ পূৰ্ণবৰ্গ উলিয়ালে হ'ল 1 into 1 সমান 1 অৰ্থাৎ এই সংখ্যাটোৰ পূৰ্ণবৰ্গ যদি আমি উলিয়াও তাৰ একক স্থানত সদায় 1 থাকিব এতিয়া যদি আমি শেষত শূন্য থকা সংখ্যা অৰ্থাৎ সংখ্যাটোৰ শেষত শূন্য থকা সংখ্যাবিলাক বিবেচনা কৰোঁ অৰ্থাৎ এটা শূন্য থকা সংখ্যাবিলাক বিবেচনা কৰোঁ এটা শূন্য থকা কি হ'ব 10 আমি ধৰিব পাৰোঁ 10 স্কয়াৰ 10 স্কয়াৰ অৰ্থাৎ 10ৰ যদি আমি বৰ্গ সংখ্যা উলিয়াও তেতিয়া কি হ'ব আমি ইতিমধ্যে পাইছো 100 হ'ব এটা শূন্য থকাই যদি আমি ধৰো 20 স্কয়াৰ কিমান হ'ব 20 into 20 কিমান হ'ব 400 তেনেকৈ আমি যদি 80 ধৰো 80 স্কয়াৰ 80 into 80 equal to 6400 তেনেকৈ এই কেটা হৈ গ'ল আমাৰ এটা শূন্য থকা সংখ্যা শেষত কি আছে এটা শূন্য সেইদৰে যদি আমি দুটা শূন্য থকা সংখ্যা বিবেচনা কৰোঁ অৰ্থাৎ 100 ধৰিব পাৰোঁ দুটা শূন্য ইয়াত দুটা শূন্য আছে 100 স্কয়াৰ 100 into 100 সমান 1 চাৰিটা শূন্য আহি যাব চাৰিটা শূন্য আহিব তেনেকৈ দুটা শূন্য থকা 200 ধৰিব পাৰোঁ 200 স্কয়াৰ 200 into 200 সমান 2 দুগুণ 4 আহিব চাৰিটা শূন্য আহি যাব অৰ্থাৎ একেটা কি হ'ল একেটা হৈ গ'ল দুটা শূন্য থকা শেষত সংখ্যাটোৰ শেষত দুটা শূন্য আছে এতিয়া আমি এই প্যাটাৰ্নটো যদি আমি লক্ষ্য কৰোঁ এটা শূন্য থকা সংখ্যাবিলাকৰ যেতিয়া আমি বৰ্গ সংখ্যা উলিয়াইছো এতিয়া এটা শূন্য আছে তেতিয়া কেটা শূন্য পাইছো আমি দুটা শূন্য পাইছো এটা ইয়াত বৰ্গ সংখ্যা উলিয়াওতে দুটা শূন্য পাইছো সেইদৰে দুটা শূন্য থকা সংখ্যাবিলাকৰ যেতিয়া আমি বৰ্গ সংখ্যা উলিয়াইছো চাৰিটা শূন্য পাইছো দুটা আছিল ইয়াত চাৰিটা হৈছে দুটা আছিল ইয়াত চাৰিটা হৈছিল
তেনেধৰণে যদি আমি তিনিটা শূন্য থকা সংখ্যাবিলাকৰ যদি বৰ্গ সংখ্যা উলিয়াওঁ এক্সাম্পল তিনিটা শূন্য থকা সংখ্যা 3000 ধৰিব পাৰোঁ 3000 স্কুৱেৰ 3000 ইনটু 3000 ইকুৱেল টু 9 তিনিটা তিনিটা ছটা শূন্য আহিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা অৰ্থাৎ 90 লাখ হ'ব 90 লাখ অৰ্থাৎ ছটা শূন্য আছে তিনিটা সংখ্যা থকা সংখ্যাৰ যেতিয়া আমি বৰ্গ সংখ্যা উলিয়াইছো তেতিয়া কেইটা শূন্য আছে ছটা শূন্য আছে অৰ্থাৎ আমি এই প্যাটাৰ্নটোৰ পৰা ক'ব পাৰোঁ যে বৰ্গ সংখ্যাবিলাক সদায় শূন্য থকা সংখ্যাবিলাকৰ যেতিয়া আমি বৰ্গ সংখ্যা উলিয়াইছো তেতিয়া সেইবিলাক সদায় যুগ্মভাৱে আগবাঢ়িছে ইয়াত দুটা আছে দুটা ইয়াত চাৰিটা হ'ল এটো হ'ল ছটা অৰ্থাৎ যদি আমাক কোনো এটা সংখ্যা দিয়ে ধৰক 6000 টো দিলে 6000 এক্সাম্পল হিচাপে যদি আমাক সংখ্যা এটা দিয়ে 6000 এক্সাম্পল যদি আমি 6000 আমাক যদি সোধে এটো বৰ্গ সংখ্যা হয় নে নহয় তেতিয়া আমি কৈ দিব পাৰিম এটো বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ সংখ্যা নহয় পূৰ্ণবৰ্গ নহয় কিহৰ কাৰণে নহয় কাৰণ শূন্যকেটা অযুগ্ম হিচাপে আছে ইয়াত যুগ্ম হিচাপে নাই ইয়াত যদি ইয়াত যুগ্ম হিচাপে নাই অযুগ্ম হিচাপে আছে গতিকে এটো পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি আমি কৈ দিব পাৰিম এতিয়া আমি আহো বৰ্গ সংখ্যাৰ মাজৰ সংখ্যালৈ অৰ্থাৎ বৰ্গ সংখ্যা কেটাৰ মাজত কি কেটা সংখ্যা আমি এৰি গৈছো বা কি কেটা সংখ্যা থাকে এতিয়া যদি আমি ইতিমধ্যে স্ক্ৰিনত আমি মথনি দি দিছিলো বা আপোনালোকে নিজে উলিয়াই লিব পাৰে একৰ বৰ্গ সংখ্যা হল 1 2ৰ বৰ্গ সংখ্যা হল 4 এতিয়া ইহত বৰ্গ সংখ্যা দুটাৰ মাজত কি সংখ্যা আছে 1 আৰু 4 অৰ্থাৎ মাজত কি আছে 2 3 আছে এতিয়া যদি বৰ্গ সংখ্যা কেটাৰ আমি ডিফাৰেন্স উলিয়াও 4 - 1 কিমান হ'ব 3 হ'ব অৰ্থাৎ ডিফাৰেন্সতকৈ এটা সংখ্যা কম আছে ইয়াত দুটা সংখ্যা পাইছো ইয়াত আমি দুটা সংখ্যা পাইছো দুটা আৰু আমাৰ ডিফাৰেন্সটো কিমান পাইছো তিনটা অৰ্থাৎ ডিফাৰেন্সতকৈ এটা সংখ্যা কম আছে এতিয়া যদি আমি 2 আৰু 3 টো বিবেচনা কৰো 2 বৰ্গ সংখ্যা 4 3 বৰ্গ সংখ্যা 9 এতিয়া ইহতৰ মাজত কি সংখ্যা আছে 5 আছে 6 আছে 7 আছে 8 আছে অৰ্থাৎ 4টা সংখ্যা আছে এতিয়া যদি আমি এই বৰ্গ সংখ্যা কেটা ডিফাৰেন্স উলিয়াও 9 - 4 = 5 অৰ্থাৎ আমি ডিফাৰেন্সটো পাইছো 5 আৰু মাজত সংখ্যা পাইছো 4 মাজত কেটা সংখ্যা পাইছো 4টা অৰ্থাৎ ডিফাৰেন্সতকৈ এটা সংখ্যা কম আছে আৰু তেনে ধৰণে যদি আমি 9 আৰু 16 বিবেচনা কৰো তেতিয়া কি হ'ব 10 আহিব 11 12 13 14 15 অৰ্থাৎ কেটা সংখ্যা পালো তিনটা ছটা সংখ্যা মাজত কেটা সংখ্যা পালো ছটা আৰু এতিয়া যদি আমি ডিফাৰেন্স উলিয়াও 16 - 9 7 অৰ্থাৎ ডিফাৰেন্সতকৈ এটা সংখ্যা কম আছে অৰ্থাৎ এটা প্যাটাৰ্নত বস্তুটো গৈ আছে ইয়াতে চাবচোন অৰ্থাৎ বৰ্গ সংখ্যাবিলাকৰ যদি আমি ডিফাৰেন্স উলিয়াও বৰ্গ সংখ্যাবিলাকৰ ডিফাৰেন্সতকৈ মাজত এটা সংখ্যা কম থাকিব এতিয়া যদি সেই প্যাটাৰ্নটো আমি বিবেচনা কৰি পেলাই আমি এটা দুটা স্বাভাৱিক সংখ্যা ধৰো দুটা স্বাভাৱিক সংখ্যা ধৰিছো ধৰক n আৰু ক্ৰমিক স্বাভাৱিক সংখ্যা ধৰিছো n আৰু n + 1 এই স্বাভাৱিক সংখ্যাৰ যেতিয়া আমি বৰ্গ সংখ্যাৰ পাৰ্থক্যটো উলিয়াও এটা বৰ্গ কাৰণ এখিনি বৰ্গ সংখ্যা হয় গতিকে বৰ্গ সংখ্যাৰ যদি পাৰ্থক্যটো উলিয়াও তেতিয়া কি হ'ব n + 1 হোল স্কয়াৰ - n স্কয়াৰ কিমান হ'ব এটো a + b হোল স্কয়াৰ প্যাটাৰ্নত আছে গতিকে a স্কয়াৰ মানে n স্কয়াৰ হ'ব + b স্কয়াৰ মানে 1 স্কয়াৰ আহিব 1 + টুৱাইস ab অৰ্থাৎ 2a মানে n আৰু b মানে 1 গতিকে 1 টো পূৰণ কৰি নিদেখুৱালে হ'ব টুৱাইস n হৈ গল মাইনাস এটো n স্কয়াৰ আছে n স্কয়াৰ এটা n স্কয়াৰ কটা গল এটা কি থাকিলে বাকি টুৱাইস n + 1 অৰ্থাৎ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গ সংখ্যাৰ পাৰ্থক্যটো আমি কি পালো টুৱাইস n + 1 এতিয়া আমি ইয়াত পাইছিল যে পাৰ্থক্যতকৈ মাজত বৰ্গ সংখ্যাৰ পাৰ্থক্যতকৈ এটা মাজত এটা সংখ্যা কম থাকে অৰ্থাৎ এই একটো আমি টুৱাইস n + 1 পাইছো বৰ্গ সংখ্যাৰ পাৰ্থক্যটো টুৱাইস n + 1 পাইছো গতিকে পাৰ্থক্যতকৈ এটা সংখ্যা কম থাকে অৰ্থাৎ আমি একটো বাদ দিব পাৰো অৰ্থাৎ দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ বৰ্গ সংখ্যা মাজত টুৱাইস n সংখ্যক সংখ্যা থাকে বুলি আমি ক'ব পাৰো
এতিয়া অৰ্থাৎ আমি ক'ব পাৰো n দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা n আৰু n plus 1 or মাজত twice n সংখ্যক অৰ্থাৎ ক্ৰমিক স্বাভাৱিক সংখ্যা n আৰু n plus 1 or মাজত twice n সংখ্যক সংখ্যা থাকিব এটা স্বাভাৱিক সংখ্যা দেই স্বাভাৱিক সংখ্যা ক্ৰমিক হ'ব ক্ৰমিক স্বাভাৱিক সংখ্যা n আৰু n plus 1 ৰ মাজত twice n সংখ্যক সংখ্যা থাকিব অৰ্থাৎ যদি আমাক এটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে অলপ মন দি চাই লব অৰ্থাৎ যদি আমাক এক্সাম্পল দিয়ে n ৰ জায়গাত যদি আমি যদি 3 লৈ লওঁ তাৰপিছত মানে ক্ৰমিক নেক্সট টু আহিব 4 অৰ্থাৎ 3 আৰু 4 ৰ বৰ্গ সংখ্যাৰ মাজত এটা বৰ্গ সংখ্যা n আৰু n plus 1 ৰ মাজত অৰ্থাৎ বৰ্গ সংখ্যাৰ মাজত এটো বৰ্গ সংখ্যা হ'ব সংখ্যাৰ মাজত twice n সংখ্যক সংখ্যা থাকিব এটা যদি আমাক এক্সাম্পল হিচাপে লওঁ n ৰ জায়গাত আমি 3 পুট কৰিলো তাৰপিছত নেক্সট আহিব 3 plus 1 অৰ্থাৎ 4 এই 3 আৰু 4 ৰ বৰ্গ সংখ্যাৰ মাজত কিমান সংখ্যক সংখ্যা থাকিব তেতিয়া আমি কি কৰিম 3 বৰ্গ সংখ্যা ললো 3 বৰ্গ সংখ্যা কিমান হ'ব 9 হ'ব আৰু 4 বৰ্গ সংখ্যা কিমান হ'ব 16 অৰ্থাৎ 16 আৰু 9 ৰ মাজত কেইটা সংখ্যা থাকিব আমি ইতিমধ্যে পাই আহিছো 16 আৰু 9 ৰ মাজত 6টা সংখ্যা থাকিব হয়নে কিন্তু আমাক এইটো ফৰ্মুলা মতে আমি কি পাইছো twice n সংখ্যক সংখ্যা থাকিব বুলি পাইছো twice n সংখ্যক সংখ্যা থাকিব বুলি পাইছো গতিকে আমি এটো ডাইৰেক্ট twice n সংখ্যক সংখ্যা থাকিব বুলি ডাইৰেক্ট লিখি দিব পাৰো আৰু n ৰ জায়গাত আমি কি পুট কৰিছিলো 3 পুট কৰিছিলো অৰ্থাৎ 2 * 3 = 6টা আমি ডাইৰেক্ট আমি হেতু বৰ্গ সংখ্যা উলিয়াই পেলাই গন্তি কৰি নুলিয়াতকৈ twice n সংখ্যক ফৰ্মুলাটো আমি পাইছো গতিকে n ৰ জায়গাত আমি পুট কৰি দিলে সংখ্যাটো পুট কৰি দিলে আমি একেবাৰতে সংখ্যাটো উলিয়াব পাৰিম এতিয়া কথাটো হল আমি যোনবিলাক সংখ্যাৰ বৰ্গ সংখ্যাবিলাক আমি উলিয়াইছিলো অৰ্থাৎ 1 2 3 4 5 6 7 ইত্যাদি এইবিলাক সংখ্যাবিলাকৰ আমি বৰ্গ সংখ্যাবিলাক উলিয়াইছিলো কিন্তু এই সংখ্যাবিলাকৰ বৰ্গ সংখ্যা উলিয়াটো সহজ কিন্তু যদি আমি অকমান ডাঙৰ সংখ্যা এটা লওঁ যদি এক্সাম্পল 23 লওঁ হেতু অকমান টান হ'ব পাৰে হেতু আমি সহজ পদ্ধতিৰে কেনেকৈ কৰিব পাৰোঁ হেতু আমি ভাঙি লব পাৰো শূন্য হিচাপে ভাঙি লব পাৰো অৰ্থাৎ 20 + 3 এনেকৈ ভাঙি লব পাৰো হয়নে এতিয়া যদি আমি 20 + 3 এটো বৰ্গ কৰোঁ তেতিয়া কি হ'ব এটো ফৰ্মেটটো কি হ'ব a + b হোল স্কয়াৰ হ'ল গতিকে এটো a স্কয়াৰ মানে 20 স্কয়াৰ + b স্কয়াৰ + twice a b হয়নে গতিকে 20 ৰ বৰ্গ আমি ইতিমধ্যে পাইছিলো 400 হ'ব প্লাস 3 বৰ্গ 9 প্লাস 2 গুণ 4 120 আহিব হয়নে গতিকে আমাৰ কিমান হ'ব এইকেইটা যোগ কৰিলে 529 হয়নে এনেদৰে আমি সংখ্যাবিলাকক ভাঙি পেলাই আমি ধৰক 45 আছে 45 টো আমি নাজানিলে 40 + 5 45 বৰ্গ উলিয়াব লাগে গতিকে এটো আমি তেনেকৈ ভাগ কৰি পেলাই ভাঙি পেলাইও আমি সংখ্যাবিলাকৰ অতি সহজতে বৰ্গ সংখ্যা উলিয়াব পাৰো এতিয়া আমি আহো পাইথাগোৰীয় তৃতীয় যাক ইংলিছত পাইথাগোৰিয়াছ ট্ৰিপলেট বুলি কোৱা হয় ধৰক এক্সাম্পল লৈছো দুটা সংখ্যাৰ 3 স্কয়াৰ প্লাস 4 স্কয়াৰ কিমান হ'ব 3 স্কয়াৰ 9 আহিব 4 স্কয়াৰ 16 আহিব অৰ্থাৎ 25 এটা 25ক আমি কি বুলি প্ৰকাশ কৰিব পাৰো 5 স্কয়াৰ বুলি প্ৰকাশ কৰিব পাৰো অৰ্থাৎ এটাকে 3 স্কয়াৰ প্লাস 4 স্কয়াৰ কিমান হ'ব 5 স্কয়াৰ পালো হয়নে গতিকে এই 5 স্কয়াৰ পালো অৰ্থাৎ 3 অৰ্থাৎ 3 4 আৰু 5 এই সংখ্যা তিনিটাক আমি কি বুলি কম পাইথাগোৰাছ ট্ৰিপলেট বা পাইথাগোৰীয় ট্ৰিপলেট বুলি ক'ব পাৰো আমি এই সংখ্যা তিনিটাক আমি পাইথাগোৰীয় তৃতীয় বুলি ক'ব পাৰো
আৰু এটা এক্সাম্পল লৈছো ধৰক 6 স্কয়াৰ প্লাস 8 স্কয়াৰ কিমান হ'ব 64 6 স্কয়াৰ 36 প্লাস 8 স্কয়াৰ 64 কিমান হ'ল 64 100 হ'ব 100 মানে আমি কি বুলি প্ৰকাশ কৰিব পাৰো 10 স্কয়াৰ অৰ্থাৎ 6 স্কয়াৰ প্লাস 8 স্কয়াৰ ইকুৱেল টু 10 স্কয়াৰ অৰ্থাৎ কি পাইথাগোৰীয় ট্ৰিপলেট আমি কি পালো 6 8 আৰু 10 এই তিনিটা সংখ্যা আমি পাইথাগোৰীয় তৃতীয় বুলি ক'ব পাৰো পাইথাগোৰীয় তৃতীয় পাইথাগোৰীয় তৃতীয় অৰ্থাৎ দুটা সংখ্যাৰ বৰ্গ যেতিয়া আমি যোগ কৰি পেলাই এটা তৃতীয় সংখ্যাৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰো সংখ্যাটোক তেতিয়া আমি সেই তিনটা সংখ্যাক পাইথাগোৰীয় তৃতীয় বুলি কোৱা হয় অৰ্থাৎ ইয়াত আমি 6 বৰ্গ লৈছো 8 বৰ্গ লৈছো আৰু হেতুক যোগফলটোক আমি 10ৰ বৰ্গ হিচাপে প্ৰকাশ কৰিব পাৰিছো গতিকে এতিয়া 6 8 10 টো আমি পাইথাগোৰীয় তৃতীয় বুলি কোৱা হয় এতিয়া আমি আহো অযুগ্ম সংখ্যাৰ যোগ আমি ইতিমধ্যে জানিছোৱে একৰ বৰ্গ সংখ্যা হল 1 হেতু আমি 1 স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো এতিয়া আমি যদি প্ৰথম দুটা অযুগ্ম সংখ্যা লওঁ 1 প্লাস 3 অৰ্থাৎ প্ৰথম দুটা অযুগ্ম সংখ্যাৰ যোগফল আমি যদি লওঁ তেতিয়া কিমান পাম 4 পাম 4 মানে কি কেনেকৈ প্ৰকাশ কৰিব পাৰো 2 স্কয়াৰ হিচাপে প্ৰকাশ কৰিব পাৰো প্ৰথম তিনিটা যদি লওঁ হেটা যোগ কৰো 1 + 3 + 5 তেতিয়া কিমান হ'ব 9 মানে 3 স্কয়াৰ প্ৰথম তিনিটা লওঁতে 3 স্কয়াৰ হৈছে প্ৰথম যদি 4টা লওঁ তেতিয়া কি পাইছো 4 স্কয়াৰ পাইছো তেনে ধৰণে যদি আমি প্যাটাৰ্নটো তেনে ধৰণে আমি যদি লক্ষ্য কৰো তেতিয়া আমি কি ক'ব পাৰো প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ হ'ব হয়নে আমি যদি এই প্যাটাৰ্নত আমি গৈ থাকো 4টা সংখ্যা লওঁতে প্ৰথম 4টা অযুগ্ম সংখ্যাৰ যোগফল 4 স্কয়াৰ পাইছো তেনে ধৰণে যদি আমি আপোনালোকে চাব পাৰে প্ৰথম 5টা যদি লওঁ তেতিয়া আমি 5 স্কয়াৰ পাম তেনেকৈ যদি আমি গৈ থাকো তেতিয়া কি ক'ব পাৰো আমি প্ৰথম n টা অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ হ'ব অন্যভাৱে আমি ক'ব পাৰিম যে যদি কোনো এটা সংখ্যা বৰ্গ সংখ্যা হয় ই একৰ পৰা আৰম্ভ কৰি ক্ৰমিক কিছুমান অযুগ্ম সংখ্যাৰ যোগফল হ'ব হয়নে অৰ্থাৎ আমি ইতিমধ্যে পাই আহিছো 25 টো বৰ্গ সংখ্যা আমি ইতিমধ্যে পাই আহিছো 25 টো 25 টো বৰ্গ সংখ্যা 5ৰ বৰ্গ সংখ্যা হয় 25 টো বৰ্গ সংখ্যা গতিকে 25 টো হ'ব ক্ৰমিক কিছুমান অযুগ্ম সংখ্যাৰ যোগফল হ'ব এই থিওৰেমটোৰ মতে ক্ৰমিক কিছুমান অযুগ্ম সংখ্যাৰ যোগফল হ'ব গতিকে আমি যদি সেই ক্ৰমিক অযুগ্ম সংখ্যাবিলাক বিয়োগ কৰি যাওঁ শেষত আমাৰ শূন্য পাম হয়নে এতিয়া আমি হেতু কৰি চাওঁ প্ৰথম স্টেপত আহিব ক্ৰমিক অযুগ্ম সংখ্যা বিয়োগ কৰি যাম আমি প্ৰথমতে কি বিয়োগ কৰিব লাগিব ক্ৰমিক অযুগ্ম সংখ্যা প্ৰথমতে 1 বিয়োগ কৰিব লাগিব কিমান আহিলে 24 আহিলে তাৰছত 2 নম্বৰ স্টেপত আমি কি কৰিব পাৰো 24 ৰ পৰা সেকেন্ড টো ক্ৰমিক অযুগ্ম সংখ্যা কি হ'ব 3 বিয়োগ কৰিব লাগিব 21 আহিব তাৰছত 3 নম্বৰ স্টেপত আমি কৰিব লাগিব 21 থাকিলে ন 21 তাৰপিছত 3 পাছত আহিব 5 অযুগ্ম সংখ্যা ক্ৰমিক অযুগ্ম সংখ্যা বিয়োগ কৰি গৈছো তাৰপিছত আহি গ'ল 16 আহিলে তাৰপিছত 4 নম্বৰ স্টেপত আমি কৰিম 16 minus 5 ৰ পাছত 7 আহিলে 16 minus 7 equal to 9 তাৰপিছত 5 নম্বৰ স্টেপত আহিব 9 minus 7 ৰ পাছত 9 আহিলে গতিকে 0 গতিকে 0 পাই গৈছো গতিকে এটোৰ পৰা আমি প্ৰমাণ কৰিব পাৰো যে 25 টো এটা বৰ্গ সংখ্যা এটো আমাৰ proved হৈ গল hence proved এটোৰ পৰা আমি এতিয়া যদি আমাক কয় 25 টো বৰ্গ সংখ্যা বুলি প্ৰমাণ কৰা তেতিয়া আমি এই অযুগ্ম সংখ্যাৰ যোগফলৰ এই যোনটো থিওৰেম আছে হেতুৰ পৰা আমি 25 টো বৰ্গ সংখ্যা হয় বুলি প্ৰমাণ কৰিব পাৰো অৰ্থাৎ 25 টো ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হয়নে নহয় ক্ৰমিক 25 টো 1 plus 3 plus 5 plus 7 plus 9 25 টো গল ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল গতিকে আমি ক্ৰমিক অযুগ্ম সংখ্যা কেইটা যদি আমি বিয়োগ কৰি দিছো তেতিয়া আমি শেষত গৈ পেলাই শূন্য পাইছো আৰু ইয়াত কেইটা স্টেপত আমি শূন্য পাইছো 1 2 3 4 5 নম্বৰ স্টেপত আমি শূন্য পাইছো অৰ্থাৎ 25 টো হ'ব 25 হ'ব 5 নম্বৰ স্টেপত 5টা স্টেপ লাগিছে গতিকে 5ৰ বৰ্গ সংখ্যা 5ৰ বৰ্গ সংখ্যা হ'ব 25 টো হ'ব 5ৰ বৰ্গ সংখ্যা এটোৰ পাও আমি এনেকেও
25টো কিহৰ বৰ্গ সংখ্যা 5ৰ বৰ্গ সংখ্যা এই এনেকেও আমি উলিয়াব পাৰো অৰ্থাৎ যদি কোনোবা এটা সংখ্যা দি দিয়ে 36 দি দিয়ে 36টো কিহৰ বৰ্গ সংখ্যা যদি আমাক উলিয়াবলৈ দিয়ে আমি এনেকেও ক্ৰমিক অযুগ্ম সংখ্যাবিলাক বিয়োগ কৰি ধৰক 36 দিছে তেতিয়া 36 - 1 35 আহিব তাৰপিছত 35 - 3 32 আহিব তেনেকৈ বিয়োগ কৰি গৈ লাষ্টত শূন্য পাই যাম অৰ্থাৎ 6 নম্বৰ ষ্টেপত আমি শূন্য পাম কাৰণ 36টো 6 বৰ্গ সংখ্যা হয় গতিকে তেনেকৈও আমি 36টো যে 6 বৰ্গ সংখ্যা হয় সেইটো আমি প্ৰমাণিত কৰিব পাৰোঁ গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এইটো পাৰ্ট 1 ভিডিঅ' আছিলে ইয়াত আমি বৰ্গ সংখ্যাৰ থুলমূলকৈ আলোচনা গোটেইখিনি আচলতে সামৰি লোৱাটো সম্ভৱ নহয় অলপ থুলমূলকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পিছৰ পাৰ্টত সেকেন্ড পাৰ্টত পাৰ্ট 2ত আমি বৰ্গমূলৰ বিষয়ে আলোচনা কৰিম গতিকে আপোনালোকে চেনেলটো যেতে সাবস্ক্ৰাইব কৰি লয় তাক অনুৰোধ জনাইছোঁ আৰু আজিলৈ সামৰণি মাৰিছোঁ